ডিলাৰ লঞ্চ কৰিছে। গতিকে আহি থকা দিনকেইটাত এই ডিলাৰটোৱে মানে দীৰ্ঘজীৱী হয় তাৰে কামনা কৰি আমি ছাৰক নিমন্ত্ৰণ জনাইছিলোঁ। আমাৰ ছাৰে আহিছে। ফালৰ পৰা আমাৰ এই ৰিক্সাৰ এটা ডিলাৰ এতিয়া মুকলি কৰিছে। খুব ভাল লাগিছে, সুন্দৰ এটা পদক্ষেপ গ্ৰহণ কৰিছিলে আমি ভাবিছোঁ। কাৰণ আমি মাজুলী জিলাত আমাৰ বিশেষকৈ পাব্লিক ট্ৰেন্সপৰ্টৰ আমাৰ বিশেষ এটা অসুবিধা আমাক অলপ আগত আমি দেখি আছোঁ। গতিকে মই ভাবোঁ আমাক এই ৰিক্সা পইণ্টটো আমাৰ বিশেষকৈ যুৱ প্ৰজন্মৰ যিখন আমাৰ যুৱক আছে তেওঁলোককো এটা আত্মসংস্থাপনৰ সুবিধা দিব। সকলোৱে ই ৰিক্সাত ধৰি নিজকে পৰিয়ালৰ হয়তো ইনকামৰ সুবিধা লাভ কৰিব, লগতে পৰিয়ালৰ সুবিধা ইনকামৰ সুবিধা লাভ কৰাৰ লগতেও আমাৰ যিটো পাব্লিক ট্ৰেন্সপৰ্ট ছিষ্টেমটো অধিক শক্তিশালী কৰিব বুলি মই ভাবোঁ। কাৰণ আমাৰ এখন দেশৰ উন্নতিৰ কাৰণে, ৰাষ্ট্ৰৰ উন্নতিৰ কাৰণে, জাতিৰ উন্নতিৰ কাৰণে আমাৰ সদায় ৰাস্তা পদূলি ঘাট আমাৰ ভাল হ'ব লাগে। আৰু আমাৰ কাৰণে খুব সুখৰ বিষয় যে মাজুলীত আমাৰ প্ৰায় 80% ৰাস্তা আমাৰ খুব সুন্দৰ হৈ আছে, আমাৰ ভালকৈ পকা হৈ গৈছে, পকীপথ হৈ গৈছে। আৰু এই যি আমাৰ ই ৰিক্সা আহিছে, আমাৰ সৰু সৰু ই ৰিক্সাবিলাকে আমাৰ যিবিলাক আমাৰ গাঁও অঞ্চল আছে তাতে আমাৰ কমিউনিকেশ্যনৰ খুব সুন্দৰ এটা পথ তৈয়াৰ কৰিব, আমাৰ সকলোৰে কাৰণে সুবিধা হ'ব। মই বিশেষভাৱে সকলোলৈকে মই জ্ঞানৰ আমি সকলো পৰিয়ালৰ সকলো বিষয়া কৰ্মচাৰী সকলোকে মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপোনালোকৰ এই কাৰ্যসূচী সফল হওক, আপোনালোকৰ যি ব্যৱসায় এটা হাত লৈছে খুব সুন্দৰ, ইয়াৰ পৰা আৰু বেছি গ্ৰ' হওক সেইখিনি কামনা কৰিছোঁ। আৰু মই আৰু ইয়াত বোলে আমি বোলে নহয় বস্তু কিছুমান লৈ যাওঁ বা কোনোবালে কিবা লৈ যাওঁ, তেতিয়াহ'লে মানে ইয়াত বহুত বস্তু এনেকৈ লৈ পিনে আমি যাব পৰা যায়। আৰু বেলেগ ধৰণে আমি কেৰিয়াৰ এখন লৈ যাব পৰা যায়, যিটো আছে সুবিধা। আৰু ই ৰিক্সাত এইবিলাক বস্তু হয়তো নাথাকে। ৰিক্সাতে আপুনি যেনেকৈ আমাৰ গাড়ীবোৰত চাৰিচকীয়া বাহন যেতিয়া চিলিঙি থাকে আৰু ইয়াত বহুত এটা ষ্ট্ৰং বস্তুখিনি। আৰু এইখিনি বস্তু মানে যিটো নৰ্মেলি বস্তু ই ৰিক্সা বুলি ক'লে মানুহে ভয় খায়, মানে পাল্টি মাৰি বুলি কিবা ধৰণৰ। কিন্তু ইয়াত মানে এম্বুলেঞ্চ টাইপৰ ব্যৱহাৰ কৰে। আৰু খুব মানে আজিকালি যিবিলাক গাড়ী য'ত মানে নাপায়গৈ, আচলতে এইবোৰ মেক্সিমাম আমাৰ ভিতৰীয়া অঞ্চলৰ কাৰণে মানে কিবা কাৰণত যদি আমাৰ মেডিকেল লৈ যাবলগীয়া হয়, আমি দেখিছোঁ বহুতবিলাক মানুহ মানে পেচেণ্ট পৰি আছে, সময়ত আহি এম্বুলেঞ্চ পোৱাহি নাই। তেতিয়া মানে কি হয়, পিছফালে লৈ যদি আমি ইয়াত মানে কিবা ডক্টৰ টাইপৰ এখন বস্তু দিম, আমি ইয়াত ধুনীয়াকৈ আমি এম্বুলেঞ্চতে আমি লৈ যাব পাৰোঁ। গতিকে এইখন এটা এম্বুলেঞ্চ টাইপৰ আমাৰ এই ৰিক্সা এখন। আৰু ছেকেণ্ড বস্তুটো এখন বডিটো এক্সট্ৰা থাকে, ইয়াত মানে পানীখিনি হেৰি কৰিবৰ কাৰণে এইখনৰ বস্তুটো অকণমান বেলেগ ধৰণৰ। আৰু আমাৰ স্কুলৰ কাৰণে যিটো কি হ'ল, এটা চাইডৰ পৰা উঠি পেলাই এইফালে নামি গুচি যাব পাৰে, পৰিবও পাৰে। গতিকে সেই তাৰ কাৰণে সুবিধাৰ চবতকৈ ইণ্ডিয়ান কোম্পানী 12টা মডেল আছে। মাৰুতি কোম্পানী আৰু এইটো মানে পাছত এইটো কাৰণে নাই, কাৰণ কিন্তু মানে মাৰুতি যেনেকৈ আপোনাৰ ওৱান টাইম ইনভেষ্টমেণ্ট লাইফ টাইম ইনকমিং, ঠিক তেনেহ'লে এইখনত তেনেকুৱা ধৰণৰ এটা আমি ক'ব পাৰিছোঁ। আৰু মই আজি মোৰ লখিমপুৰলৈ আছে ইণ্ডো ৱাগেন, কিন্তু তাতো মই এইটো বস্তু কাষ্টমাৰ ফিডবেক লৈ পিনি পাইছোঁ। আগতে মই জনা নাছিলোঁ যে এইটো এনেকুৱা ধৰণৰ যি আছিল, কিন্তু মই এতিয়া কাষ্টমাৰ ফিডবেক